এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আহকচোন আজি আমি চিৰিয়াখানা পৰিদৰ্শন কৰোঁ, লগতে আপোনালোককো দেখাওঁ। আহক আগলৈ চাই থাকোঁ ভিডিঅ'টো। অসম ৰাজ্যিক চিৰিয়াখানা এণ্ট্ৰি কৰিলোঁ ভিতৰ ভাগ। সুন্দৰবনৰ পৰা ওলাই আহি এতিয়া আমি আহিছোঁ চিৰিয়াখানালৈ নেক্সট। ভোক পিয়া লাগিলে সকলোৱে খায়ো ল'ব পাৰিব। হলৌ বান্দৰে চিঞৰি আছে। একো দেখাই নাই এতিয়ালৈকে চিৰিয়াখানাৰ ভিতৰত। ওচৰলৈ নাযাবি দে ল'ৰা। ওপৰত উঠিলে কেনেকৈ মাতি আছে। হলৌ বান্দৰ এইটো জিৰাফ, এইটো জিৰাফ। কি মজা লাগিছে। ইমান মাতাচোন, মাতা। কিবা দিব বুলি ভাবিছে সি। ওপৰত আছে বান্দৰ। দৰিক, সোণালী দৰিক। পাখি মেলিলে ভাল লাগে ময়ূৰে। শ্বিলংটো পুৰা পাখ নালা দিছিল, এতিয়া পাখি নাই। শগুন মই সৰু পাই দিলোঁ। শগুনে হয়, বগা শগুন। সেইবিলাক বস্তু চাবই নাপায় বুলি কয় মানুহে। এতিয়া ইয়াত দেখিছানে মাতিছে।
এইটো যেটো চোৱা ইমান ধুনীয়া মিঠু এইটো পেৰ মৰম লাগিছে মিঠু ইমান চৰাই আছে বাজৰিগড় ককাটিয়েল মইনা ইফালে কি আছে যোৱা আকৌ ঐ টৰ্টইছ ইমান ডাঙৰ ডাঙৰ এইকেইটা কাছ তলৰকেইটা চাচোন কি মস্ত মস্ত ঐ টৰ্টইছ পুৰা একেবাৰে ভৰি গৈ মস্ত মস্ত এইটো কিজানে কেনেকুৱা জলকীয়া খাইছো জলকীয়া এই ঠেক ঠেকি এই চোৱা থতটো কেটলা বহুতনো কোনটো ভালুক আছে এইফালে ভালুক আছে কেটলা বহু ইয়াৰ ভিতৰত সোমোৱাই থৈছে নেকি এই ন মই ইমানলৈকে চালোঁ আৰু ইয়াৰ আগলৈ মই খোজকাঢ়িব নোৱাৰিলোঁ কাৰণ মোৰ চেণ্ডেলযোৰ কমফৰ্টেবল নাছিলে ল'ৰাহঁত গ'ল বাকী আটাইকেইটা গ'ল চাবলৈ ভিতৰৰ ফালে আৰু কি কি ক'ত দেখিলে অজগৰ দেখিলে বোলে আৰু কিবা কিবি দেখিলে মই ইয়াতে বহি দিলোঁ আৰু যে ওপৰলৈ নগ'লোঁ মই যে ওপৰলৈ নগ'লোঁ এওঁলোকে যাওঁতে সেয়া অজগৰৰ ভিডিঅ' ক্লিপ লৈ আহিছিলে সেয়া কাৰণে ইয়াতে মই সংযোগ কৰি দিছোঁ আপোনালোকে চাব নিশ্চয় ভাল পাব চাই পেলাই সেয়া অজগৰৰ ওপৰত এনেকৈ থৈ দিছে সংৰক্ষিত কৰি পেলাই বান্ডেল আৰু বগাবগৈ নোৱাৰিলোঁ কাৰণ মই হিলযোৰ পিন্ধি আহিলোঁ এক্সট্ৰা মই চেণ্ডেল নানিলোঁ গাড়ীত নাছিলোঁ সেইটো কাৰণে মই বগাব নোৱাৰি ইয়াতে বহি দিলোঁ ইমনহঁতে গৈছে ওপৰত চাবলৈ যিমানখিনি পাৰিছোঁ মই কেপচাৰ কৰিছোঁ কাৰণ মই ইমান হিলছত বগাব নোৱাৰোঁ ভৰি বিষ হ'ব সেইকাৰণে মই ইয়াতে বহি দিলোঁ এতিয়া আমি চিৰিয়াখানাৰ পৰা ৰিটাৰ্ণ হ'লোঁ হৈ পেলাই আমাৰ ভাগিনটোৰ ঘৰলৈ আহিলোঁ তাত বোৱাৰীজনীয়ে সেয়া ভাগিন বোৱাৰীজনী কাঞ্চনে ভাত বাঢ়িছে তাকে আমি খাই বৈ লৈ এতিয়া ওলাম আৰু ছায়েন্স মিউজিয়াম চাম চাই পেলাই আমি নগাঁৱলৈ বুলি ৰিটাৰ্ণ হ'ম ঠিক আছে নেক্সট ভিডিঅ'ত আপোনালোকে ছায়েন্স মিউজিয়ামটো দেখিব বৰ্তমান আমি ইয়াৰ পৰা ওলাই যাম আৰু ঠিক আছে আজি ইয়ালৈকে দেখালোঁ আৰু কিমানকণ দেখিব নাজানো আৰু অলপ আছে আৰু এতিয়া আমি যাওঁ বাই বাই টেক কেয়াৰ
চিৰিয়াখানাত গৈ এটা কথা বহুত বেয়া লাগিলে, কাৰণ আগৰ নিচিনা জীৱ জন্তু একোৱেই সংৰক্ষিত নাই। বিশেষ চাবলগীয়া তেনেকুৱা একোৱেই নাইকিয়া। পাৰিলে সকলো দিয়াৰ ব্যৱস্থা কৰিব, কাৰণ আমাৰ সকলোৱে আশা কৰি যায় কিবা এটা চাওঁ বুলি।